কেনেকৈ আছে মুখখন নহয়ে দেখোন মোৰ বৰি মা বহি আছা ঘৰৰ গোটেই কাম বন হ'ল না ঘৰৰ কাম বন অলপ আছে ৰ'ব মা দে হ'ব দে ৰ তোৰ দেখোন হাতখন খালী হৈ আছে এনেকৈ বোৱাৰী মানুহৰ হাত খালী হৈ থাকিলে ভাল নেদেখিতো হাতখন খালী হৈ আছে মানে মা মোবাইলটো টিপাতে চাৰ্জে শেষ হৈ গৈছে সেইকাৰণে অলপ চাৰ্জত বহাইছোঁ ৰ'ব হে খালী খালী মই তোক মোবাইলৰ কথা কোৱা নাই অকল কি মোবাইলৰ সপোনে দেখি থাকা নেকি মই তোক খাৰুৰ কথা কৈছোঁ খাৰু ক'ত খাৰু কিয় পিন্ধা নাই মা খাৰু পিন্ধি কাম কৰিলে বা ঘটমট ক'ত থাকে সেইকাৰণে পিন্ধা নাই হ'লেও পিন্ধবা লাগে বোৱাৰী মানুহ আজিকালি দেখোন বেছিভাগে নিপিন্ধে খাৰু সেইকাৰণে পিন্ধা নাই বেলেগৰ কথা বাদ দি তই নিজেই পিন্ধবি আৰু বেলেগে গু খাবা গ'লে কি তইও খাবা যাবি নেকি যা এতিয়া সোনকালে খাৰু পিন্ধিয়া মোৰ খেতিৰ মাজত কোনে চাধাৰ পেকেট পেলাইছে কোনে যে খাই মৰে মোৰ গোটেই খেতিখন ধ্বংস কৰি দিব মা কি কৰিছে অলপমান খেতিখন চাফা কৰি আছো মই পাৰ্লাৰৰ পৰা ৰ'ব পাৰ্লাৰত আৰু কি কৰবা যা ঘৰত দেখোন দিনটো মেকআপ কৰি থাকায়ে আৰু পাৰ্লাৰত যাবা কি দৰকাৰ পৰছি তই মা পাৰ্লাৰত যোৱাটো আজিকালি ফেশ্বনে চবে যায় সেইকাৰণে মই যাম বেলেগে গ'লে কি তও যাবি নেকি বেলেগে গু খাবা গ'লে তও গু খাবা যাবি মা আপুনি এটা নালকে কিমান দিয়ে আৰু পাৰ্লাৰটো গু খাবা নাযায় ষ্টাইলে কৰবা যায় হ'ব দে তই মোক শিকাবা নালগে মা শুনক মই ভাতখিনি বনাই থৈ দিছোঁ আপুনি বাঢ়ি কিনে খাই ল'ব তই মই বাহিৰতে বিৰিয়ানী চিৰিয়ানী খাই দিওঁ কিবা কি বিৰিয়ানী শুনচোন তই যদি বিৰিয়ানী খা মোৰ কাৰণেও এটা লৈ আনিবিচোন ময়ো বহুত বছৰ হ'ল খোৱা নাই লৈ আনিবিচোন প্ৰভু মা সেই বিৰিৰ কথা কোৱা নাই বিৰিয়ানী ভাতৰ নিচিনা যে মাংস থাকে বহুত তাৰে কথা কৈছোঁ মই হয় নেকি মই বিৰি বুলি ভাবিছিলোঁ নহয় দিয়ক বিৰি চিৰি মই যাওঁ এতিয়া দে যা বৰি আহিছা মা আহিলোঁ দিয়ক হা তই চুলি কেইডাল কি কৰছা কি কৰিলো মা ভাল লাগছি না কাটি আহিলোঁ ভাল লাগছি ঘৰৰ নিচিনা লগা হৈছে তোক মা আপুনি বুজি নাপায় দিয়ক আজিকালি মডাৰ্ণ যুগ চুলিখিনি কাটাতে কি বুজি পাব লাগে বিলেট কটাৰী বঠি এই কিবা এটা হ'লে হ'ল চুলিখিনি কাটা যাবাহে লাগে আৰু শুন খাবা লাগে সদায় নিজৰ পচন্দত পিন্ধবা লাগে সদায় বেলেগৰ পচন্দত মা আপুনি কি কথা কয় মই কিবা পিন্ধছোঁ নেকি চুলিকেইডালে কাটছোঁ তোক বুজা লাভ নাই এই চুলিকেইডাল যে আছে সেইখিনিও ফুৰাই পেলাই চুলি বেপাৰীক দিবি কাহিবা বাতি এটা পাবি কথা ক'বা আহিছা তাই চাও গোচ মোৰ দেখোন ৰিলত ভিউছে অহা নাই কিয় বা আৰু ফলোৱাৰ্ছো বাঢ়াই নাই নতুনকৈ ট্ৰেণ্ডিঙৰ গানো ওলা নাই কি গানত ৰিল বনাম এতিয়া চাওঁ এইটো দেখোন ট্ৰেণ্ডিঙৰ গানে এইটোত ৰিল বনালে বহুত ভিউজ আহিব বনাওঁ কিন্তু এনেকৈ বনোৱাতকৈ মই যি লং ফ্ৰকটো আনিছিলোঁ সেইটো পিন্ধি বনাং বহুত ভিউজ আহিব এতিয়া ধৰি ভাল লাগে এইটো ফিল্টাৰ ভাল লগা নাই এইটো আৰু কোন আপিয়ে আমাৰ ঘৰত আহি নাচি আছে বৰিৰে কোনবা হয় নেকি মাইনা তুমি বৰিৰ কোনবা হয় মা আপনি ৰিলটো বেয়া কৰি দিলা বৰি তই এটা কি পিন্ধছা যোৱা কাপোৰ সেইটো ময়ো দেখা পাইছোঁ কিন্তু কি পিন্ধছা তই এইবিলাক এইটো লং ফ্ৰক বুলি কয় বেটি তই মোক কাপোৰৰ জ্ঞান দিবা আহিছা এইটো লং ফ্ৰকে কয় কিবা ফ্ৰকে কয় তই পিন্ধছা কিয় পিন্ধছা মানে মা মোৰ কেইদিনমানৰ পৰা ৰিলত ভিউছে অহা নাই মই সেইকাৰণে ভাবিলোঁ এই লং ফ্ৰকটো পিন্ধি ৰিল বনালে কিজানি ভিউজ আহিবহে আৰু মই বুলিতো এই লং ফ্ৰকটোৱে পিন্ধছোঁ কিছুমানক চাবচোন পেট ওলাই কাপোৰ পিন্ধ আৰু কিছুমানতো ইমান খাটা কাপোৰ পিন্ধে তই কি ভিউজ লাইকৰ কথা কৈ আছা আৰু এই চেহেৰা দেখুওৱা ভিউজ লাইকৰ আমাক কোনো দৰকাৰ নাই দিয়ক মা মই চেহেৰা দেখা নাই দিয়ক এতিয়া মোক ৰিলটো বনাব দিয়ক আপুনি তাতে অলপ বহকচোন দিয়ক বৰি তই কিয় দৌৰছ
অ মা মই দাওৰা নাছলো নহয় ৰিলটোহে বনাব খুজিছিলোঁ বাৰে বাৰে ৰিলটো বেয়া কৰি দি থাকে হা তই ৰিল বনাব কাৰণে এনেকৈ দৌৰিছিলি মই মিছা মিছি ভয় খালোঁ তই যি কৰা কৰি থাক মোৰ ৰুমতে যাম ৰিলটো বনাব খুজিলেহে মানুহ যাই নষ্ট কৰে ৰিল বনোৱা মোদে নকৰি দিলাক নবনাং যা ৰিল